তো নমস্কাৰ ফ্ৰেণ্ডছ, তো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। তো আপোনালোকৰ দেৱালীৰ শুভেচ্ছা থাকিল। তো আমাৰ ওচৰতে আজি এটা মানে ৱাইৰিং কৰি দিবলৈ আহিছিলোঁ। তো মানে কালী মন্দিৰ হয়, তো তাতে মানে পূজাৰ কাৰণে কালী পূজা আছে আমাৰ। তো তাতে মানে কিছু ৱাইৰিং কৰি দিব লাগে। তো তেওঁলোকে কৈছিল মানে এনে মানে তাৰবিলাক কোনাই টানাই মানে কিটি মাৰি আটকাই দিব কৈছিল। তো আমি এনেকৈ নিদিলোঁ, তো প্ৰব্লেম হ'ব। তো ভাবিলোঁ মানে একেবাৰে তো পাইপটোৱে লগাই দিওঁ। তো পাইপটো মানে কেচিং পাইপটো, তো দেখাটো ভাল লাগে আৰু মানে বস্তুটোও ভাল দেখে। তো প্ৰায় আমাৰ কাম শেষে। তো ইয়াতে আমি টোটেল মানে 5টা মানে লাইট ইয়াতে লগাই দিলোঁ। তো এইটো নামঘৰ হয়, তো ইয়াতে মানে নামৰ কাৰণে। তো আমি ইয়াতে 6x8 মানে 6x8 এখন বৰ্ড লগাই দিছোঁ। তো বাকী আমি 1mm তাৰেদি মানে ৱাইৰিংটো কৰিছোঁ। প্ৰায় আমাৰ কামটো কমপ্লিটে। তো আপোনালোকে দেখিব পাৰিছে। তো কেনেকৈ হৈছে জনাই দিব। তো ফ্ৰেণ্ডছ, এইখিনিয়ে তো আজিৰ কাৰণে। তো আগন্তুক আৰু ভাল ভাল এনেকুৱা ভিডিঅ'ত আপোনালোকক লগ পাম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।